শেষ কৰি মেলি উভতি আহি থাকোঁতে দেখিলোঁ ইয়াতে মানুহৰ ভিৰ আৰু চবেই গান গাই আছে। খুবেই ভাল লাগিলে আৰু এনেকুৱা ধৰণৰ পৰিৱেশ হৈ থাকিলে খুবেই ভাল লাগে। গান গোৱা মানুহ নহয় অৰিজিনেলি, মই কিন্তু কেতিয়াবা এনেকুৱা মন উঠিলে গান গাই ভাল পাওঁ। তো চেষ্টা এটা কৰি চাব বিচাৰিছোঁ, যিহেতু গানৰ মেহফিল হৈ আছে। কিন্তু মই অকলে গান গালে নহ'ব, চবে নাচিব লাগিব। কিন্তু নাচিব নাই? নাচিব লাগিব কিন্তু। তেতিয়াহে গান গাম। আচলতে আমাৰ সৌভাগ্য এনেকুৱা অসমৰ এজন জনপ্ৰিয় অভিনেতা আমাৰ মাজত আজি উপস্থিত হৈছে, গতিকে এই সুযোগটো আমি হেৰুৱাব নিবিচাৰোঁ। সেইকাৰণে আমি এখনি ফুলাম গামোচাৰে দিবলৈ সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ ওলাইছোঁ আৰু সম্বৰ্ধনা জ্ঞাপন কৰিব। সৌভাগ্য যেনেকৈ তোমালোকৰ চবৰে সৌভাগ্য মোৰো, ময়ো ভাবোঁ। কাৰণ কিয় এনেকুৱা এটা সমাৱেশত মই নিজকে উপস্থিত পাই মই খুবেই আনন্দিত হৈছোঁ। Thank you so much.
হৈ গৈছে আৰু এনেই কাম কৰা